যোৱা কৰি আছো। কামটো কোনে কৰিছিল? কামটো আমিনুল বুলি ঠিকাদাৰ আমিনুলে কৰিছে। অতি নিম্নমানৰ কাম, একদম নিম্নমানৰ কাম কৰিছিল। কিমান দিন হ'ল কামটো কৰিছে? কামটো প্ৰায় 2 মাহ মান হয়, 2-3 মাহ আগত কৰিছে। 2 মাহ পিছত এইখিনি বাকী আছে, এইখিনি কাম কৰাই নাই। কিয় নকৰিল? এইখিনি কাম কৰা নাই মানে কৈ আছে কালভাৰ দিম আজি দেখোন দিয়া নাই। ছাত্ৰ ছাত্ৰী আদি কৰি বিভিন্ন ছাত্ৰী আৰু আমাৰ শিক্ষকসকলৰ বিৰাট অসুবিধা হৈছে পাৰাপাৰৰ কাৰণে। পাৰ কেনেকে হৈ আছে? এতিয়া কলৰ ভেল বান্ধি এই কলৰ ভেলৰ ওপৰেদি আমি অহা যোৱা কৰি আছো। কিমান দিন ধৰি এনেকুৱা অহা যোৱা? এইটো আজি এসপ্তাহ হয়, এসপ্তাহ ধৰি যথেষ্ট অসুবিধা। এইটোৱে আপোনালোকৰ মূল পথ, এইটোৱে মূল ৰাস্তা। পথটো ক'ৰ পৰা ক'লৈ গৈছে? এইটো ৰাস্তা একদম মুৰেদিয়া খোলাবান্ধা বজাৰৰ পৰা আমাৰ পাখিমাৰী খোলাবান্ধা বৰপেটালৈ যাব পাৰি, কাৰাইখেতি লৈ গৈছে। এইটো ৰাস্তা মেইন ৰাস্তা। এতিয়া কি বিচাৰে? এতিয়া আমি চৰকাৰক দাবী জনাইছো অতি সোনকালে এই ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৈ অতি সোনকালে যাতে আমাৰ এইখিনি পাৰাপাৰৰ কাৰণে সু ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি আশাবাদী আৰু চৰকাৰলৈ এইটো আমাৰ বিনম্ৰ অনুৰোধ। অসুবিধাটো কেনেকুৱা? অসুবিধা মানে আপোনাৰ এইটো ৰাস্তা যোৱা বছৰ বানপানীত ভাঙিছে, কিন্তু এতিয়ালৈকে কোনো মেৰামতি নাই। আমি শিক্ষকসকল তথা এই অঞ্চলৰ ৰাইজ অশেষ কষ্ট কৰি যাতায়াত কৰিবলৈ গৈছে আৰু আজি কেইবাদিনো ধৰি এনেকুৱা ৰাস্তাটো এনেকুৱা আপোনাৰ পানী উঠিছে, তথাপি কোনো ধৰণৰ পঞ্চায়ত প্ৰতিনিধি বা আমাৰ MLAৰ ফালৰ পৰা কোনো ধৰণৰ যথেষ্ট বিপদসংকুল পৰিৱেশৰ মাজত আমি যাত্ৰা আৰম্ভ কৰিছোঁ। তাতে গাড়ীৰো ৰিস্ক থাকে, আমাৰ জীৱনৰো ৰিস্ক থাকে। ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰীও বিপদসংকুল পথেৰে যাত্ৰা কৰি আছে। এতিয়া কি ক'ব, কি বিচাৰে? কেনেকুৱা হ'লে? এতিয়া যাতে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই সোনকালে যাতে ৰাস্তাটো মেৰামতি কৰি ইয়াত এটা পকী দলঙৰ ব্যৱস্থা কৰে, তাৰে কামনা কৰিছোঁ। পথটো ক'ৰ পৰা ক'লৈ গৈছে? এই পথটো আপোনাৰ ডোংৰাপাৰ ঘাটলৈ গৈছে, তথাপি মেৰামতি হোৱা নাই। আৰু আপোনাৰ ইফালে কাৰাইখেতি বজাৰলৈকে গুৰুত্বপূৰ্ণ পথ। এই অঞ্চলৰ ধৰক দক্ষিণ বৰপেটা জিলাৰ দক্ষিণ বৰপেটাৰ গোটেইখিনি ৰাইজ এই পথেৰে যাত্ৰা কৰিব লাগে। গতিকে তথাপিও কোনো ধৰণৰ কাণ সাৰ নাই এই ৰাস্তাটো। বহুত অসুবিধা। স্কুল আছে, স্কুলৰ ছাত্ৰী ছাত্ৰী। এই ৰাস্তাটো নতুন হৈছিলে, 1 বছৰ পিছতে ভাঙি গৈছে। ভাঙি যোৱাৰ পিছত বহুত অসুবিধা। এতিয়া নাও নাই, বুঢ়া দিছে, কিন্তু এটা কালভাৰ দিব লাগিছিল, কিন্তু ঠিকাদাৰে দিয়া নাই। ঠিকাদাৰ গৰাকীৰ নাম জানে নেকি? নাই, নাজানো। কিমান দিন ধৰি এনেকুৱা অসুবিধা? মুঠতে এসপ্তাহ হ'ল বৰষুণ দি আছে, সেইকাৰণে এনেকুৱা অসুবিধা হৈছে। অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এইটো জনাই যে ঠিকাদাৰ অতি সোনকালে কালি ৰাতিপুৱাই যাতে ইয়াত পাৰাবাৰৰ ব্যৱস্থা কৰি দিয়ে, দলং কৰি দিয়ে। এইটো আমাৰ ৰাইজৰ ৰাস্তাটো ক'ৰ পৰা ক'লৈকে গৈছে? ৰাস্তাটো ক'ৰ পৰা ক'লৈ? ৰাস্তাটো এই পাটিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰৰ পৰা ইফালে একদম আপোনাৰ মুৰিদিয়া বজাৰ যিটো, এইটোৱে মূল পথ। হয়, ছাত্ৰ ছাত্ৰী পাৰে হয়। আমাৰ বহু শিক্ষকো আছে, বাহিৰৰ শিক্ষকো আছে। এতিয়া দাবী কি জনাব চৰকাৰ? দাবী আমি চৰকাৰৰ তৰফৰ পৰা এইটো আমি আবেদন জনাইছোঁ এই ৰাইজৰ হৈ, যাতে অতি সোনকালে ইয়াৰ এইটো দলঙৰ ব্যৱস্থা কৰি দিয়ে। এইটো আমাৰ